এদিনো ভ্লগত মোৰ মুখখন ভালকৈ নেদেখাওঁ। আজি প্ৰথমে মোৰ মুখখন দেখাই লৈছোঁ। এফালে মাও কাম লাগি আছে, এফালে বৌ কাম লাগি আছে, এফালে ময়ো কামত লাগিলোঁ। গৰুকেইজনী বান্ধিব আহিলোঁ। দেখিছে নাই, কেমেৰাটো দেখি মুখখন ভৰাই দিছে। এয়া আমাৰ ইম্বিলি, মই নাম থৈছোঁ পোৱালীজনী। আৰু এইফালে বৌ ধূপ চুপ জ্বলালে, তাই কিবা কাম কৰি আছিলে। আৰু গধূলি আহিলোঁ ভাইটিহঁতৰ ঘৰত, তাক পঢ়াবৰ কাৰণে মোক মাতিলে, অলপ দেৰি পঢ়ালোঁ। তাৰপৰা এয়া বৰমাহঁতৰ ঘৰত এনে আৰু চবেই বহি কথা পাতি আছিলে। মই কেমেৰাটো তাহাঁতৰ ওচৰ পালোঁগৈ। আৰু এইফালে কুকুৰ পোৱালীকেইটা দেখিছেনে, ইমান মৰম লগা, মোক দেখি একদম ওলাই আহিছে। আৰু এই ঘৰটো ভাইটি আৰু মই বনাই দিছোঁ। ঘৰটো বহুত ডাঙৰ হয় ভিতৰত, কিন্তু বাহিৰৰ পৰা অলপ সৰু। এয়া কালি বৰষুণ দিছিলে, বৰষুণ পানী পৰিছে নেকি দেখাবলৈ সোমাইছিলোঁ। আৰু দিনত ভালকৈ দেখাম। এইফালে আকৌ বৰমা তাঁত বৈ আছে। মই আৰু যেতিয়া তেতিয়া ওলাই দিওঁ আৰু কেমেৰাটো লৈ। এইফালে ভাইটিহঁত, আৰু এয়া ভাইটিৰ লগত মই ওচৰৰ পেহী এজনী ঘৰ পালোঁগৈ। তাহাঁতৰ ঘৰত গৈ চাহ খালোঁ। এইফালে বৌৱে বনাই আছে পুৰি, মিন আৰু আমাৰ পোৱালীকেইটাই। আৰু এইফালে দেখিছেনে, মোক একদম আজৰি এদাই কৰিছে। আজিৰ ভ্লগটো ইমানেই।